অধিৱেশন কক্ষত 236 সংখ্যক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ অধিৱেশন। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ডিফু কাছা ইনডোৰ ষ্টেডিয়ামত পঞ্চম সংখ্যক বিশ্ব যোগ দিৱস উদযাপন। পৰিষদৰ CM, EM আৰু পৰিষদৰ বিষয়া আমোলাকে ধৰি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ অংশ লয় যোগ অনুষ্ঠানত। ক্ৰীড়া ভাৰতী কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত ডিফু ক্লাবৰ প্ৰাংগণত ৰূপায়ণ পঞ্চম সংখ্যক বিশ্ব যোগ দিৱস কাৰ্যসূচী। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। কাৰ্বি পৰিষদৰ অধিৱেশন কক্ষত 21 জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ 236 সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈ যায়। পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত পৰিষদৰ প্ৰাক্তন MSc পিটু টুপিত স্মৃতিচাৰণ কৰা হয়। কাৰ্বি পৰিষদৰ অধিৱেশনৰ কক্ষত 21 জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ 236 সংখ্যক সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈ যায়। পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ ইংহিৰ অধ্যক্ষতাত অনুষ্ঠিত এই অধিৱেশনত পৰিষদৰ প্ৰাক্তন MSc পিটৰ টুপিত স্মৃতিচাৰণ কৰা হয়। বোকাজান মহকুমাৰ অন্তৰ্গত আমৰাজানৰ নিবাসী তথা প্ৰয়াত নেতাগৰাকী যোৱা 20 মাৰ্চত 96 বয়সত দেহাৱসান হয়। বয়সীয়ান নেতাগৰাকীয়ে বিদেহী আত্মাৰ সদগতি কামনা কৰি অধিৱেশন কক্ষত 1 মিনিট সময় মৌনতা অৱলম্বন কৰে। ইয়াৰ পিছতে বয়সীয়ান নেতাগৰাকীয়ে স্মৃতিচাৰণ কৰি তেখেতৰ জীৱন কীৰ্তিৰ বিষয়ে আলোকপাত কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কাৰ্যবাহী সদস্য ক্ৰমে মংগল সিং টিমু আৰু মাধুৰ্য ঢেকিয়াল ফুকনে ভাষণ আগবঢ়ায়। আৰু আমি কাৰ্যবাহী কৰ্মসূচীৰ যি সহায় লাগে পৰিয়াল যিমান পাৰোঁ আমি কাৰ্যবাহী কৰ্মসূচীৰ পৰা আমি সহায় কৰি মই এই পবিত্ৰ ঘটনা আৰু তেখেতৰ কাৰ্বি আংলঙৰ কাৰণে বহুতো অৱদান আছে। অৱদান থকাৰ কাৰণে সপ্তাহ আইনৰ ভালকৈ পূৰণ কৰিবৰ কাৰণে যে ফুটপাথ মানুহৰ ওচৰত 500 মহলাৰ নিজৰ আত্ম চিৰ জীৱনৰ শান্তি থাকিবৰ কাৰণে আমি আজি প্ৰাৰ্থনা কৰিব পাৰিছোঁ। আৰু তেখেতৰ কাৰণে আমি আলোচনা কৰিব কৰিছোঁ যে মানুহজন সহজ সৰল মানুহ। 94 years থাকাতেও সেইজন মানুহটো সহজ সৰল হ'ব লাগিব, স্বাস্থ্য পাতি ঠিক হ'ব লাগিব। তেওঁ অন্তৰৰ যিবিলাক মনত যাতে লেতেৰা নাথাকে, সেইকাৰণে তেখেতে ইমান বছৰ একো বেমাৰ আজাৰ নোহোৱাকৈ আজি 94 yearsৰ পিছতে তেখেত আমাৰ মাজৰ পৰা ঘূৰাই দিব পাৰে। তেখেতৰ পৰিয়াল 3জন ল'ৰা ছোৱালী আছে, হৈ গৈছে। এয়াৰ মই ভগৱতৰ মই প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱানে যাতে সদায় আশীৰ্বাদ দিয়ে। উল্লেখ্য, ইয়াৰ পিছতে কাৰ্বি সাহিত্য পৰিষদৰ 236 সংখ্যক সাধাৰণ অধিৱেশনৰ কাৰ্যসূচী অন্ত পৰে। 21 জুন যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ডিফু কাছা ষ্টেডিয়ামতো পঞ্চম সংখ্যক যোগ দিৱস উদযাপন কৰা হয়। কাৰ্বি স্বায়ত্তশাসিত পৰিষদ, জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় পঞ্চম সংখ্যক যোগ দিৱস কাৰ্যসূচী। স্বাস্থ্যই পৰম সম্পদ। সকলো বয়সৰ সকলো শ্ৰেণীৰ লোক সুস্বাস্থ্য আৰু নিৰোগ ৰখাৰ লক্ষ্যৰে বিশ্বত যোগ আসনক অধিক গুৰুত্ব দি আহিছে। চিকিৎসা বিজ্ঞানৰ বিভিন্ন ঔষধৰ অবিহনে সুস্বাস্থ্য আৰু নিৰোগ ৰখাৰ বাবে যোগ শিক্ষাক মৰ্যাদা দি সমগ্ৰ বিশ্বৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফুত যোগ দিৱস উপলক্ষে ৰূপায়ণ কৰা হয় যোগ অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডেপুটি স্পীকাৰ ৰিতেশ ইংহি, কাৰ্যবাহী সদস্যক্ৰমে অমৰ সিং টিছু, প্ৰদীপ ৰংপি, মংগল সিং টিমু, কাচে ৰংপিপি, প্ৰদীপ ডিফুচা, খন সিং ৰংপি, ৰূপসিং তেৰণ প্ৰমুখ্যে MSc প্ৰভাত চন্দ্ৰ তাৰো, ৰিচাৰ্ড টকবি, দৰসিং ৰংহাং আৰু প্ৰাক্তন বিধায়ক বিদ্যা সিং ইংলেঙে অংশগ্ৰহণ কৰে। যোগ অনুষ্ঠান জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া আৰু পৰিষদৰ আমোলা তথা বিভিন্ন বিভাগৰ বিষয়াসকলেও অংশ লয় যোগ অনুষ্ঠানত। ইণ্টাৰনেশ্যনেল
ডে অফ যোগা কেন্দ্র সরকার প্রত্যেক বছর ইন্টারনেশ্যনেল ডে অফ যোগা আহি আছে আজি 5টা বছৰ ধৰি আমি কাৰ্বি আংলঙত প্ৰত্যেক বছৰ আৰ্ট অফ লিভিং জৰিয়তে শ্ৰী শ্ৰী ৰবিশংকৰ গুৰুজী আৰ্ট অফ লিভিং জৰিয়তে আমিও প্ৰত্যেক বছৰ যোগা ডে ইণ্টাৰনেশ্যনেল যোগা ডে এই যোগা ডেৰ দ্বাৰা আমি মেছেজ দিব পাৰোঁ যে নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাক বিশেষকৈ যুৱক যুৱতীবিলাক বহুত জেনেৰেশ্যনবিলাকক সেইটো কৰিলে নিজৰ হেল্থ স্বাস্থ্যটো ভাল আৰু যোগাটো হ'ল অন্তৰৰ পৰা যিটো তেওঁ অন্তৰৰ পৰা যে ওপৰলৈ সেইটো এক্সাৰচাইজ কৰে আৰু গোটেইখিনি যিটো ভিতৰত যিমানখিনি বেমাৰ আছে সেই বেমাৰৰ পৰা এইটো ৰেহাই ৰিলিফ পাবৰ কাৰণে সেইটো যোগাটো মানুহে কৰে অকল আজি কাৰ্বি আংলং নহয় অসম নহয় ভাৰত নহয় পৃথিৱী প্ৰত্যেক কাণ্ট্ৰিতে প্ৰত্যেক দেশতে যোগা আজিকালি যোগা স্কুল আছে যোগা কলেজ আছে যোগা চেণ্টাৰ আছে সেইটো বেলেগ নহয় নিজৰ হেল্থ ঠিক কৰিব লাগে আজি কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ এডমিনিষ্ট্ৰেটিভ ডেপুটি কমিশ্যনাৰ জৰিয়তে আমি এই কাজি কৰিছিলোঁ ষ্টেফান টেৰনৰ ৰিপৰ্ট কাট নিউজ ক্ৰীড়া ভাৰতী কাৰ্বি আংলং জিলা কমিটিৰ উদ্যোগত ডিফু ক্লাব প্ৰাংগণত ৰূপায়ণ কৰা হয় বিশ্ব যোগ দিৱস সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি উদযাপন কৰা যোগ দিৱসত চহৰৰ ভালেসংখ্যক গণ্যমান্য আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি যোগ দিৱস অনুষ্ঠান সফল কৰি তোলে বিশ্বই ৰূপায়ণ কৰা ৫ম সংখ্যক যোগ দিৱসৰ উপলক্ষে প্ৰথমে যোগ বিশাৰদৰ দ্বাৰা সকলোৱে যোগ অনুশীলন কৰে যোগ কাৰ্যসূচীৰ অন্তত ক্ৰীড়া ভাৰতী কাৰ্বি আংলং জিলা কমিটিৰ সম্পাদক কুমুদ মিঠিয়ে আঁত ধৰা আৰু কমিটিটোৰ সভাপতি ঘন টেৰাঙৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য লুনসিং টেৰন আমন্ত্ৰিত অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰন ৰাজ্যিক বিজেপি উপসভাপতি লংকি ফাংচো আৰু সন্মানীয় অতিথি হিচাপে ক্ৰমে এমএসি ৰীনা টেৰাংপি মনোনীত এমএসি অজিত কুমাৰ দে প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে উল্লেখ্য এই যোগ অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম থকা খেলুৱৈকে ধৰি ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰে পশ্চিম কাৰ্বি আংলং উমখিৰমি সীমান্ত আৰক্ষী চকী সমস্যাৰ সন্দৰ্ভত শীঘ্ৰে সমাধানৰ দাবী তুলিছে কাৰ্বি ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ কাৰ্বি ছাত্ৰ সন্থাই সীমান্ত আৰক্ষী চকীৰ লগতে সীমান্ত এলেকা সঠিক নিৰ্ধাৰণৰ দাবী উল্লেখিত স্মাৰক পত্ৰ প্ৰদান কৰিছে কাৰ্বি ছাত্ৰ সন্থাই পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংখন বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা সময়তে জিলাখনৰ অন্যতম সামাজিক সংগঠন কাৰ্বি ছাত্ৰ সন্থাই 21 জুনত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ স্মাৰক পত্ৰ প্ৰদান কৰে কিছুদিন পূৰ্বে জিলাখনৰ জিৰিকিন্দেং থানাৰ অন্তৰ্গত উমখেৰমি সীমান্ত আৰক্ষী চকীটো মেঘালয় চৰকাৰে ভাঙি উঠাই লৈ যাবলৈ বাধ্য কৰাৰ সন্দৰ্ভত যি সমস্যাৰ সৃষ্টি হৈছে সেই সমস্যা অতি সোনকালে সমাধান বিচাৰিছে ছাত্ৰ সংগঠনটোৱে তাৰোপৰি 1951 চনতেই কাৰ্বি আংলং জিলাৰ বাবে যি সীমা নিৰ্ধাৰণ কৰা হৈছিল আজিও সেই সীমা অটুট ৰখাটো বিচাৰিছে কাৰ্বি ছাত্ৰ সন্থাই শেহতীয়াকৈ মেঘালয় আগ্ৰাসনৰ সন্মুখীন হোৱাৰ বাবে জিলাখনৰ বিভিন্ন অঞ্চলত অসম চৰকাৰ আৰু কাৰ্বি পৰিষদৰ দুৰ্বলতাৰ স্বৰূপটো মন্তব্য প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে ননলম মেঘালয় বৰ্ডাৰ পেন কাৰ্বি আংলং লামাংসোৱা হয় আপুথাক মেঘালয় আসৰ কাৰ্বি আংলং বিঅপি নাকি ফিদাক লামাংসো আপুথাক যেনে তুম মেমোৰেণ্ডাম পিলো মেমোৰেণ্ডাম পিনাকক লামাংগেল তুম বাতাই বাতাই বৰ্ডাৰ এৰিয়া কাৰ্বি আংলং লাপেন মেঘালয় বৰ্ডাৰ লাপেন নাগালেণ্ড ahoy labangso kaikis ame labangso ahoy aputhak
আসাম গভর্নমেন্ট তোমাকে পাংক্রিবি লাবাংসো পুথাক সিন তোমাক যেটো মেঘালয়ৰ যেটো বৰ্তমান বৰ্ডাৰ সিচুৱেশ্যন এই সিচুৱেশ্যন বিষয়ে আমি দাবী কৰিছিলোঁ যে এই দাবীটো হৈছে যে 1951 যেটো নটিফিকেশ্যনৰ গেজেটৰ মতে যেটো সীমাটো ঠিক ৰাখিছে সেইমতে আজিও সেইমতে সেই সীমাটো সেইমতে থাকিব লাগিব আৰু 2 নম্বৰ কথাটো হৈছে তাত যেটো সিচুৱেশ্যনটো ক্লিয়াৰ হৈ গৈছে গতিকে সেই সিচুৱেশ্যনবিলাক যদিহে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এই দুইটা আপোনাৰ ডেভেলপমেণ্টবিলাক যদি এওঁলোকে ক্লিয়াৰ কৰে তেতিয়াহ'লে সেই বৰ্ডাৰ এৰিয়াত মানে শান্তিমতে থাকিব পাৰিব মেঘালয় গভৰ্ণমেণ্টে আহি সেই BOP-খন উচ্ছেদ কৰা হৈছিলে গতিকে সেই ঘটনাক আমি গৰিহণা দিছোঁ আৰু এইটো দুৰ্ভাগ্যজনক বুলি আমি কৈছোঁ আৰু একেলগতে চৰকাৰখনকো আমি ফুকিয়াই দিছোঁ কথাটো হ'ল কি যিটো অঞ্চলত BOP স্থাপন কৰা হৈছিলে বা মেঘালয় গভৰ্ণমেণ্টে যিটো BOP উচ্ছেদ কৰা হৈছিলে এই উচ্ছেদ কৰা কাৰ্যটো দুৰ্ভাগ্যজনক আৰু সেইটো ইলিগেল বুলি আমি ভাবোঁ কাৰণ সেইটো টোটেলি কাৰ্বি আংলঙৰ মাটিৰ ভিতৰতে পৰে বা অসমৰ মাটিৰ ভিতৰতে পৰে গতিকে সেইটো কোনো কাৰণতে হ'ব নালাগে আকৌ আমি কাৰ্বি ছাত্ৰ সন্থাৰ পৰা সেইটোৰ এগেইনষ্টত আমি CM-লৈ আৰু আমাৰ চিফ মিনিষ্টাৰ সোণোৱাললৈ আমি আজি এখন মেমৰেণ্ডাম ছাবমিট কৰিছোঁ পথাৰলাংছৰ প্ৰজাচন ইংহে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং সাহিত্য পৰিষদ তথা তেতিয়াৰ মিকিৰ পাহাৰ জিলা পৰিষদ গঠনৰ বাবে নেতৃত্ব দিয়া গণ্যমান্য ব্যক্তিৰ মাজত এগৰাকী হৈছে খৰচিং তেৰাং প্ৰথম CM খৰচিং তেৰাং যাৰ নেতৃত্বত কাৰ্বিসকলে প্ৰথম নিজৰ অধিকাৰ উপভোগ কৰিছিল ৰাজনৈতিক সোৱাদ লৈছিল স্বাভাৱিকতে সকলোৱে সন্মানীয় তথা শ্ৰদ্ধাৰ মহান ব্যক্তিগৰাকী প্ৰকৃততে আমি কিমান সন্মান তথা শ্ৰদ্ধা যাচিছোঁ জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন এইগৰাকীয়ে হয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰয়াত CM খৰচিং তেৰাং অৰ্থাৎ খৰচিং তেৰাঙৰ স্মৃতি পাৰ্কত থকা প্ৰয়াত CM খৰচিং তেৰাঙৰ প্ৰতিমূৰ্তি ভালকৈ মন কৰক দেখিব নেতাগৰাকীৰ প্ৰতিমূৰ্তিটোৰ নাক অংশ ভাগি গৈছে ভগা মাকেৰে তেখেতৰ উত্তৰসূৰী কাৰ্বিসকলৰ ভণ্ট দেশপ্ৰেম সমাজপ্ৰেম তথা সেৱা চাই আছে আৰু তেখেতৰ উত্তৰসূৰীৰ ভণ্ডামিত লাজতে নাক ঢাকুতে নাকৰ তল অংশ ভাগি গৈছে খবৰ নাই কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰৰ ইমানেই নহয় আৰু ভালকৈ মন কৰক পাৰ্কৰ ভিতৰত ভঙা বটলৰ টুকুৰাৰে ভৰি পৰিছে কাষতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলা অনুষ্ঠিত কৰিব পৰাকৈ বিয়াগুণ তথা ৰং বিৰঙৰ খেলপথাৰ বৰ্তমানৰ পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ নেতৃত্বত পৰিৱৰ্তনৰ নামত অত্যাধিক আধুনিক হ'বলৈ ওলোৱা ডিফু চহৰখন সন্ধিয়া হ'লে ৰং বিৰঙী পোহৰেৰে মহানগৰীৰ দৰে হৈ পৰে ইয়াৰ বিপৰীতে কাষতে নীৰৱ নিকালে পৰি থাকে ভঙা নাকটো লৈ আমাৰ সৰ্বপ্ৰথম CM খৰচিং তেৰাং হয় নিজৰ গুৰুজনক নিজৰ আদি পুৰুষক নিজৰ সমাজৰ বাটকটীয়া নেতাক সন্মান তথা শ্ৰদ্ধা জনাব নোৱাৰা কাৰ্বিসকলে আৰু কিমান ৰসাতলে নামিবলৈ বাকী আনহাতে 23 জুনত পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপনৰ বাবে ৰজাঘৰ লাগিছে উথপথম কিন্তু আহৰি নহল পৰিষদৰ প্ৰথমগৰাকী CEMৰ ভগা নাকটো ঠিক কৰিবলৈ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী মুৰাপ অঞ্চলৰ ৰাইজ ক্ষোভ কাৰ্বি সাহিত্য পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱস আহি পোৱাটো এইখন অঞ্চলৰ বাবে পৰিষদ চৰকাৰে গ্ৰহণ কৰা নাই কোনো উন্নয়নমূলক আঁচনি আনকি বজাৰ সমাৰ বা দূৰণিপতীয়া ঠাইলৈ যাবলৈ অথবা কণ ছাত্ৰ ছাত্ৰী স্কুল আদি যাবলৈ নাই কোনো ভাল পথ ৰাইজে অৱশেষত চৰকাৰলৈ বাট চাই ভাগৰি ৰাইজে নিজে উঠি পৰি লাগিল পথ নিৰ্মাণৰ কামত সিংথং পৰিষদ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মুৰাপ অঞ্চলৰ জনসংখ্যা হিচাপে আছে 220 জন কিন্তু এই অঞ্চলৰ ৰাজ্য উন্নয়নৰ বাবে পৰিষদ চৰকাৰে কোনো আঁচনিয়ে গ্ৰহণ কৰি অহা নাই আজি পৰ্যন্ত যাৰ ফলত যাতায়াতৰ বাবে নাই কোনো ভাল পথ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী স্কুললৈ ৰোগীৰ বাবে জৰুৰী সময় চিকিৎসালয়লৈ নিবলৈ ভীষণ অসুবিধাত পৰে
আনহাতে 23 জুনত পৰিষদ চৰকাৰে 68 সংখ্যক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰিব। ইমান সুদীৰ্ঘ বছৰৰ ভিতৰতো এইখন অঞ্চলৰ বাবে চৰকাৰে দিয়া একো সুবিধা। সেয়েহে এইবাৰ ভীষণ ক্ষোভত ফাটি পৰিছে মুৰাক অঞ্চলৰ ৰাইজ। ৰাইজৰ অভিযোগ যে একেটা অঞ্চলৰে নেপালী অধিষ্ঠিত এলেকাত ৰাস্তা পথৰ ব্যৱস্থা ঠিকেই কৰি দিছে, আনহাতে কাৰ্বি অধিষ্ঠিত এলেকাত একো নাই। একেটা অঞ্চলৰ ৰাইজৰ বাবে বেলেগ বেলেগ দৃষ্টি পৰিষদ চৰকাৰৰ। সবকা সাথ সবকা বিকাশ শ্লোগান দিয়া বিজেপি চৰকাৰৰ এই বৈষম্যমূলক নীতি পৰিত্যাগ কৰি সম উন্নয়ন প্ৰদানৰ আহ্বান কৰিছে স্থানীয় কেএছএ নেতৃত্ববৰ্গই। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Sea Monjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731 93652 07012. Sea Monjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। A Turkey outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs.
Atorkimi Outlet opposite Langpidahangi Rural Bank, Difu, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া পুৱা 7 বজাৰ পৰা যোগগুৰু অৰনিন্দ চৌহানৰ তত্ত্বাৱধানত যোগ অনুশীলন দিয়া হয়। যোগগুৰুৱে যোগাসনৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি কয় যে ঔষধ সেৱনৰ অবিহনে ভিন্ন ৰোগৰ পৰা বাচি থাকিবৰ বাবে কেৱল সঠিক নিয়মত নিয়মীয়াকৈ যোগ অনুশীলন কৰিব লাগে। পুৱা 7 বজাৰ পৰা যোগগুৰু অৰনিন্দ চৌহানৰ তত্ত্বাৱধানত যোগ অনুশীলন দিয়া হয়। যোগগুৰুৱে যোগাসনৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি কয় যে ঔষধ সেৱনৰ অবিহনে ভিন্ন ৰোগৰ পৰা বাচি থাকিব পাৰে কেৱল সঠিক নিয়মত নিয়মীয়াকৈ যোগ অনুশীলনৰ যোগে। উল্লেখ্য যোগ অনুষ্ঠানত জিলা অতিৰিক্ত উপায়ুক্ত অনিল চন্দ্ৰ দাস, ডক্টৰ ক্লেমেণ্ট টেৰন, হামৰেন নগৰ কমিটিৰ উপাধ্যক্ষ হেড সিং ৰংফাৰ, VDC ৰমেন পাট আৰু ৰিচাৰ্ড হানছে প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে অংশ লয়। If we perform daily, there need no needs to go to doctor. As India is the country last 5 years continue this yoga. This year our government also desire to spread all out our district. Therefore we organize this function. I hope this will benefit our each and every participant who participated today. I thank to our health department who helped us to organize such a big camp here. I also thank all the general public of these areas who participate each and every year for their benefit of the health. Thank you. হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। বোকাজান খণ্ড উন্নয়ন আৰু নীলিপ খণ্ড উন্নয়নৰ উদ্যোগত দেওপানী টুৰিষ্ট লজৰ প্ৰাংগণত উৎসাহপূৰ্ণভাৱে উদযাপন কৰা হয় ৫ম সংখ্যক বিশ্ব যোগ দিৱস। যোগ দিৱসৰ উপলক্ষে পুৱা 7 বজাৰ পৰা আৰম্ভ হয় যোগ অনুষ্ঠান। বোকাজান খণ্ড উন্নয়ন আৰু নীলিপ খণ্ড উন্নয়নৰ উদ্যোগত দেওপানী টুৰিষ্ট লজৰ প্ৰাংগণত উৎসাহপূৰ্ণভাৱে উদযাপন কৰা হয় ৫ম সংখ্যক বিশ্ব যোগ দিৱস। যোগ দিৱসৰ উপলক্ষে পুৱা 7 বজাৰ পৰা আৰম্ভ হয় যোগ অনুষ্ঠান। যোগ দিৱসৰ অনুষ্ঠানত বোকাজান আৰু নীলিপ খণ্ড উন্নয়নৰ বিষয়া কৰ্মচাৰী তথা অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে যোগ কাৰ্যসূচীত। ইয়াৰ পিছতে পুৱা প্ৰায় 10 বজাৰ পৰা বিশেষ গ্ৰাম সভা অনুষ্ঠিত কৰি MGNREGA আঁচনিৰ 2019-2020 অধীনত ৱাটাৰ কনজাৰ্ভেশ্যনৰ সন্দৰ্ভত একশ্যন প্লেনৰ বিষয়ে আলোচনা বিলোচনা কৰে। বোকাজান খণ্ড উন্নয়ন আৰু নীলিপ খণ্ড উন্নয়নৰ অধীনৰ VDC অন্তৰ্গত এলেকাৰ বাবে অনুষ্ঠিত কৰে এই সভা। উল্লেখ্য এই সভাত বোকাজান খণ্ড উন্নয়নৰ অধীনৰ দেওপানী VDC সঞ্জিত লেখে, কনিষ্ঠ অভিযন্তা সঞ্জয় বে উপৰিও গ্ৰাম সেৱক সেৱিকাসকল আৰু বিজেপি স্থানীয় কমিটিৰ সদস্যসকল উপস্থিত থাকে। বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।